নমস্কাৰ আসামিজ হেল্প অফিচিয়েল চেনেললৈ স্বাগতম জনাইছো মৰমৰ বন্ধু বান্ধৱীসকল আজি নতুন জব আপডেট লৈ আহিছো থাৰ্ড গ্ৰেড আৰু ফৰ্থ গ্ৰেড পোষ্টৰ সব বন্ধুসকল আপুনি যদি 8 পাস কৰিছে তেনেহলে এই ভিডিওটো সম্পূৰ্ণ চাব আৰু লগত বন্ধুসকললৈ শেয়াৰ কৰি দিব নাপাহৰিব তো আহক বন্ধুসকল আজিৰ জব আপডেটটো চাই লওঁ তো বন্ধুসকল KSSC ৰিকুৱাৰমেণ্ট 2021 অৰ্থাৎ কাৰ্বি আলং অটোনমাস কাউন্সিলৰ থাৰ্ড গ্ৰেড আৰু ফৰ্থ গ্ৰেডৰ চাকৰি মুকলি পাইছে তো বন্ধুসকল ভিডিওটো দেখিবলৈ পাইছে এইখনে ইয়াৰ অফিচিয়েল এডভাৰটাইজমেণ্ট হয় তো এখন অফিস অফ দ্য ডিস্ট্রিক্ট ASN ভেটেনারি অফিসার কাৰ্বি আলং ডিপুৰ পৰা এই এডভাৰটাইজমেণ্টখন প্ৰকাশ পাইছে ইয়াৰ প্ৰকাশ পোৱা ডেট হৈছে 7/9/2021 সো ইয়াৰ তলৰ ফালে দিয়া আছে ইয়াৰ জব কিটা সো এটা এটাকৈ এই জবখিনি ভালদৰে চাই লওঁ তো বন্ধুসকল প্ৰথমতে ইয়াৰ জবটো আছে ইলেক্ট্ৰিচিয়ানৰ সো ইলেক্ট্ৰিচিয়ানৰ বাবে টোটাল এটা পোষ্ট আছে আৰু এটো থাৰ্ড গ্ৰেডৰ জব হয় তো ইয়াৰ মান্থলি দৰমহাটো 14000 ৰ পৰা 60500 টকা লৈকে পাব প্লাস জিপি থাকিব 6200 টকা আৰু ইয়াৰ এডুকেশন কোৱালিফিকেশন লাগিব SSLC পাস উইথ ITI ডিপ্লোমা লাগিব ইলেক্ট্ৰিচিয়ানৰ পোষ্টৰ বাবে তো ইয়াৰ পিছত আছে ফিল্ডম্যান কম মিল্ক ৰেকৰ্ডাৰ তো ইয়াৰ এটা পোষ্ট আছে এই পোষ্টটো থাৰ্ড গ্ৰেড হয় তো ইয়াৰ মান্থলি দৰমহাটো হ'ব 14000 ৰ পৰা 60500 টকা লৈকে পাব আৰু গ্ৰেড পেটো থাকিব 5200 টকা তো এই ফিল্ডম্যান কম মিল্ক ৰেকৰ্ডাৰ পোষ্টৰ এডুকেশন কোৱালিফিকেশন SS পাস লগত 6 মহীয়া কম্পিউটাৰ কোৰ্স লাগিব DCA কোৰ্স থকা হ'ব লাগিব তো ইয়াৰ পিছত আছে প্লাম্বাৰৰ বাবে টোটাল এটা পোষ্ট আছে আৰু এটো থাৰ্ড গ্ৰেডৰ পোষ্ট হ'ব আৰু ইয়াৰ দৰমহা পাব 14000 ৰ পৰা 60500 টকা লৈকে আৰু ইয়াৰ গ্ৰেড পে থাকিব 5200 টকা তো এই প্লাম্বাৰ পোষ্টৰ বাবে এডুকেশন কোৱালিফিকেশন SSLC পাস হ'ব লাগিব অৰ্থাৎ মেট্ৰিক পাস হ'ব লাগিব আৰু লগত ITI ডিপ্লোমা থাকিব লাগিব তো ইয়াৰ পিছত আছে পিয়ন পোষ্টৰ টোটাল সংখ্যা দুটা আছে তো এটো ফৰ্থ গ্ৰেডৰ পোষ্ট হয় তো এই পোষ্টৰ মান্থলি দৰমহাটো পাব 12000 ৰ পৰা 37500 টকা লৈকে পাব প্লাস জিপি থাকিব 3900 টকা তো পিয়ন পোষ্টৰ বাবে এডুকেশন কোৱালিফিকেশন লাগিব ক্লাস 8 পাস হ'ব লাগিব অৰ্থাৎ অষ্টম শ্ৰেণী পাস হ'ব লাগিব তো ইয়াৰ পিছত আছে চকীদাৰ পোষ্ট সো চকীদাৰ পোষ্টৰ বাবে টোটাল এটাই আছে আৰু এই পোষ্টটো ফৰ্থ গ্ৰেডৰ পোষ্ট হয় তো ইয়াৰ মান্থলি দৰমহাটো পাব 12000 ৰ পৰা 37500 টকা লৈকে আৰু লগত গ্ৰেড পে থাকিব 3900 টকা তো চকীদাৰ পোষ্টৰ বাবে এডুকেশন কোৱালিফিকেশন 8 পাস হ'ব লাগিব আৰু বিশেষ একো নালাগে তো ইয়াৰ পিছত আছে এনিমেল এটেন্ডেন্ট সো এনিমেল এটেন্ডেন্ট পোষ্টৰ বাবে টোটাল সংখ্যা এটাই থাকিব আৰু এটো ফৰ্থ গ্ৰেডৰ পোষ্টে হয় আৰু ইয়াৰ দৰমহাটো পাব 12000 ৰ পৰা 37500 টকা লৈকে পাব আৰু গ্ৰেড পে থাকিব 3900 টকা সো এনিমেল এটেন্ডেন্টৰ বাবে এডুকেশন কোৱালিফিকেশন 8 পাস হ'ব লাগিব তো ইয়াৰ তলত আছে গট এটেন্ডেন্ট সো ইয়াৰ টোটাল সংখ্যা এটা আছে আৰু এটো ফৰ্থ গ্ৰেডৰ পোষ্ট হ'ব আৰু ইয়াৰ দৰমহাটো হ'ব 12000 ৰ পৰা 37500 টকা লৈকে পাব প্লাস জিপি থাকিব 3900 টকা তো এই গট এটেন্ডেন্টৰ বাবে এডুকেশন কোৱালিফিকেশন 8 পাস হলে হ'ব আৰু বিশেষ একো নালাগে তো ইয়াৰ পিছত শেষৰ পোষ্টটো আছে ডাক এটেন্ডেন্ট সো ইয়াৰ এটা পোষ্টে থাকিব আৰু এটো ফৰ্থ গ্ৰেড পোষ্ট হয় তো ইয়াৰ দৰমহাটো 12000 ৰ পৰা 37500 টকা লৈকে পাব আৰু গ্ৰেড পে থাকিব 3900 টকা সো এই পোষ্টৰ বাবে এডুকেশন কোৱালিফিকেশন 8 পাস হ'ব লাগিব সো বন্ধুসকল এইখিনি আছিল ইয়াৰ পোষ্টৰ নাম আৰু সংখ্যা মান্থলি দৰমহা আৰু এডুকেশন কোৱালিফিকেশন খিনি তো ইয়াৰ পিছত চাই লওঁ ইয়াৰ বয়সটো কিমান লাগিব তো বন্ধুসকল ইয়াৰ বয়সটো লাগিব 18 ৰ পৰা 38 বছৰলৈকে আবেদন কৰিব পাৰিব তো OBC MOBC ৰ বাবে 3 বছৰ অতিৰিক্ত পাব আৰু SC ST ৰ বাবে 5 বছৰ অতিৰিক্ত পাব তো বন্ধুসকল ইয়াৰ পিছত আছে ইয়াৰ লাষ্ট ডেটটো হয় 24/9/2021 আপ টু আবেলি 5টা বজালৈকে আবেদন কৰিব পাৰিব সো বন্ধুসকল এইকেইটা পোষ্টৰ বাবে যদি ইন্টাৰেষ্টেড হয় তেনেহলে 24/9/2021 ৰ আগে আবেদনটো কৰি লব পাৰিব সো এই পোষ্টকেইটাৰ আবেদন মোডটো হৈছে অফলাইন মোডত আবেদন কৰিব লাগিব অৰ্থাৎ পোষ্টযোগে আবেদন কৰিব লাগিব তো আপুনি ষ্টেণ্ডাৰ্ড ফৰ্ম ফিল আপ কৰি লগত বাৰ্থ চাৰ্টিফিকেট কাষ্ট চাৰ্টিফিকেট এমপ্লয়মেন্ট এক্সচেঞ্জ পাছপোৰ্ট সাইজ ফটো আৰু লগত বায়োডাটা এই সকলোবোৰ গাঁঠি দি পোষ্টযোগে আবেদন কৰিব লাগিব তো ইয়াৰ এড্ৰেছটো হৈছে দা অফিস of the ASN Veterinary Department Karbi Alang and West Karbi Alang so এই এড্ৰেছটোত আপুনি পোষ্ট যোগে আবেদন কৰিব লাগিব তো এই পোষ্টটো আবেদন কৰোতে আপুনি তেজৰি চালান কাটিব লাগিব OBC MOBC ক্যান্ডিডেট সকলে 100 টকা পে কৰিব লাগিব আৰু SC ST PWD ক্যান্ডিডেট সকলে 50 টকা পে কৰিব লাগিব অৰ্থাৎ তেজৰি চালান কাটিব লাগিব তো বন্ধুসকল ইয়াৰ পিছত আছে ইয়াৰ সিলেকশন প্ৰসেস ৰাইটেন এক্সাম থাকিব লগত স্কিল টেষ্ট আৰু ভাইবা থাকিব থাৰ্ড গ্ৰেড পোষ্টৰ বাবে তো ইয়াৰ পিছত আছে ফৰ্থ গ্ৰেড ক্যান্ডিডেট সকলৰ সিলেকশন প্ৰসেস সো ফৰ্থ গ্ৰেড পোষ্টৰ ভাইবা হ'ব সো বন্ধুসকল এই ভিডিওটো চাই ভাল লাগিলে লাইক এটা কৰি দিব আৰু বন্ধুসকললৈ শেয়াৰ কৰি দিব পুনৰ এবাৰ লগ পোৱাৰ আশাতে আজিলৈ ইমানতে সামৰিছো ধন্যবাদ।